নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ এযোৰ ধুনীয়া টচ মুগাৰ চাদৰ মেখেলা। কেনেকুৱা লাগিছে জনাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ। এখন হৈছে চাদৰখনৰ পুলিকেইটা এনেদৰে লতা ডিজাইন কৰি দিয়া আছে, আৰু ইয়াত দলি গুণাৰ কাম কৰা হৈছে। দলি গুলিৰ নেচা নহয়, গুলি সূতাৰটো দেই। আৰু এইটো হৈছে মেইন ডিজাইনটো, ইয়াৰে দুখাপ কৰি দিয়া হৈছে তলত, আৰু ওপৰলৈ এটা ডাঙৰ বুটা দিয়া হৈছে। তাৰপিছত মাজলৈ এইটো আঙুঠি বুটাত এনেকৈ ঘন ঘনকৈ দিয়া হৈছে গোটেই চাদৰখনতে। এইখন হৈছে চাদৰখন, যথেষ্ট দীঘল বহল হয় চাদৰখন। আৰু এখন হৈছে মেখেলাখনো এনেকৈ ধুনীয়াকৈ একেভাগে ডিজাইনটো কৰা হৈছে। ইয়াত মেৰুন কালাৰত দলি গুলি আৰু য়েল্ল' কালাৰত কৰা হৈছে, দলি গুলিৰে হয়, আৰু যথেষ্ট ওপৰলৈকে বুটাবোৰ দিয়া হৈছে। এয়া হৈছে চাইড পাৰি কেতিয়াও যথেষ্ট ডাঙৰকৈ বচা হৈছে, মানে ধুনীয়া হৈছে। আৰু এইটো হৈছে ব্লাউজৰ পিচটো তেনেদৰে বুটা তিলিনাইন কৰি দিয়া হৈছে। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে আমাক, আমি আপোনালোকক